নমস্কাৰ মই অপু মই মোৰ চেনেল বিউটিফুল ৱৰ্ল্ডলৈ মোৰ সকলো ভিউৱাৰ্ছক আকৌ এবাৰ স্বাগতম জনালোঁ আৰু আজি মই আপোনালোকলৈ লৈ অহা ভিডিঅ'টো হৈছে কলা বৰা চাউলৰ তিল পিঠা আৰু কলা বৰা চাউলৰ তিল পিঠা মই বনাইছিলোঁ আৰু কেনেদৰে বনালোঁ সেই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এয়া চাওক মই বনোৱা পিঠা। আমাৰ অসমীয়া সংস্কৃতি সঁচাকৈ ইমান সুন্দৰ আৰু আমাৰ যিবিলাক পিঠাপনা আছে এইবিলাক কাৰো লগত কম্পেয়াৰ নহয়। বিভিন্ন ধৰণৰ পিঠাপনা আৰু এই পিঠাপনাবিলাক আমি বনাই ৰাখিলেহে আমাৰ ভৱিষ্যত প্ৰজন্মই ইয়াক জীয়াই ৰাখিব পাৰিব। সেইকাৰণে সকলোৱে পিঠা বনাব লাগে বিহু আহিলে। আৰু তেনেহ'লে আহকচোন মোৰ ভিডিঅ'টো চাওঁ। এইখিনি মোৰ চাউলখিনি আৰু চাউলখিনি মই 12 ঘণ্টা অৰ্থাৎ গোটেই ৰাতি তিয়াই ৰাখিলোঁ আৰু তিয়াই ৰখাৰ পাছত ৰাতিপুৱা 2 ঘণ্টামানৰ কাৰণে এনেদৰে এটা খৰাহীত উলিয়াই দিলোঁ পানীটো নিয়ৰ হ'বৰ কাৰণে। আৰু গ্ৰাইণ্ডাৰত খুন্দিবলৈ হ'লে পানীটো ভালদৰে নিয়ৰ হ'ব লাগে চাউলখিনিৰ পৰা। এইখিনি তিল আৰু তিলখিনি বনাবৰ কাৰণে প্ৰথমতে মই তিলখিনি ভালদৰে বাছি ধুই লৈছোঁ আৰু ধুই লোৱাৰ পাছত ৰ'দতো শুকুৱাব পাৰি, কিন্তু মই ৰ'দত শুকুওৱা নাই। ইয়াক মই ডাইৰেক্ট কেৰাহীত মুৰমুৰীয়া হোৱালৈকে ভাজি লৈছোঁ আৰু ভাজি লোৱাৰ পাছত গ্ৰাইণ্ডাৰত মই ইয়াক গুড়া কৰি লৈছোঁ আৰু গুড়াটো অকণমান গোটা গোটা হৈ থকালৈকে কৰিব লাগে, যাতে একেবাৰে গুড়া কৰি দিব নালাগে। আৰু এতিয়া মই ইয়াৰ লগত গুড় কাটি আমাৰ যিটো মিশ্ৰণ সেইটো তৈয়াৰ কৰিম। এয়া চাওক পিঠাখিনিও মই গ্ৰাইণ্ডাৰত ভালদৰে খুন্দি ল'লোঁ আৰু পিঠাখিনি খুন্দাৰ সময়ত এটাই কথা মন কৰিব লাগিব, যাতে চলাৰ সময়ত এনেদৰে হেঁচি হেঁচি পিঠাটো ৰাখে আৰু নহ'লে ই খুব সোনকালে শুকাই যায়। আৰু তিলখিনি কথাটো ক'লোৱেই কেনেদৰে কি কৰিলোঁ। এতিয়া মই ইয়াৰ লগত গুড় কাটিম। এয়া চাওক খুব মিহি মিহিকৈ এনেদৰে গুড়টো কাটিব লাগে আৰু বেলেগ একো কৰিবলৈ নাই। আপুনি মিঠাটো অনুসৰি গুড় দিব ইয়াত আৰু খুব মিহিকৈ কাটি ইয়াক সানি দিলে আমাৰ যিটো তিলৰ মিশ্ৰণ সেইটো ৰেডি হৈ যায়। আৰু এটা কথা মন কৰিব লাগে, যেতিয়া তিলপিঠা বনাবলৈ গুড় অনা হয় তেতিয়া গুড়টো যাতে কোমল হয়, কোমল গুড় আনিলে ভাল হয়। আৰু যেতিয়া পকা মিঠৈ বনোৱা হয় তেতিয়া কিন্তু ৰঙা গুড়টো পকা মিঠৈৰ কাৰণে খুব সুন্দৰ হয়। এয়া চাওক মই খুব ধুনীয়াকৈ মিক্স কৰি ল'লোঁ, সানি ল'লোঁ আৰু গুড়টো কোমল কাৰণে গমেই পোৱা নাই, ধুনীয়াকৈ মিক্স হৈ গৈছে। ইয়াত আপুনি গুড় নিদি চেনিও দিব পাৰে, কিন্তু চেনিতকৈ গুড়টো দিলে ভাল লাগে। এতিয়া এইখিনি মোৰ পিঠা বনাবৰ কাৰণে ৰেডি। এয়া টাৱাখন ভালকৈ গৰম হ'ল। টাৱাখন ভালদৰে গৰম হোৱাৰ পাছত গেছৰ ফ্লেমটো চিমত দিব লাগিব আৰু চিমত দিয়াৰ পিছত পিঠাটো বনাব লাগিব, কাৰণ হাই ফ্লেমত বনালে পিঠাটো নুঠিব। আৰু খুব ভালদৰে চাফা কৰি ল'ব লাগে। আৰু মই এখন চালনী লৈছোঁ, এই চালনীখনৰ সহায়ত মই পিঠাটো দিবলৈ চেষ্টা কৰিছোঁ। খুব মিহি হয় এনেকৈ দিলে, আৰু যিবিলাক নশিকাৰু তেওঁলোকৰ কাৰণেও খুব ভাল হয়। আৰু চাওক পিঠাটো নুৰিয়াবৰ কাৰণে মই এখন কাগজ ব্যৱহাৰ কৰিছোঁ, কিন্তু আগতে মাহঁতক দেখিছিলোঁ কলপাত নাইবা কঁঠালৰ পাত ব্যৱহাৰ কৰিছিল। আৰু এতিয়া মই এখন অকণমান ডাঠ কাগজ এনেদৰে পিঠাটো নুৰিয়াবৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। এয়া চাওক মই আৰু এটা বনাই দেখাইছোঁ। খুব সুন্দৰভাৱে এনেদৰে দি ল'ব লাগে। আপোনালোকে ধৰিব পাৰিছেনে নাই পৰা মই গম পোৱা নাই, কাৰণ মোৰ কেমেৰাৰ ডাইৰেকশ্যনটো অকণমান ছাইডৰ পৰা ল'লে ভাল হ'ব নেকি। মই ইয়াত 2খন টাৱা ইউজ কৰিছোঁ, টাৱাখন সৰু হোৱাৰ কাৰণে। এইপিনে এখন এনেদৰে হোৱাৰ পিছত মই এইখনত ৰাখিছোঁ। এতিয়া কেমেৰাৰ ডাইৰেকশ্যনটো ভাল হৈছে নেকি। আৰু
পিঠা বনাই থাকোঁতে মোৰ সেই পুৰণি দিনৰ কথাবিলাক মনত পৰিছে। আমাৰ মাহঁতে কেনেদৰে ঢেঁকীত পিঠা খুন্দি পিঠা বনাইছিলে তাৰ এটা প্ৰতিচ্ছবি মোৰ চকুৰ আগত ভাহি উঠিছে। তেতিয়াৰ পৰিৱেশটো সঁচাকৈ বৰ সুন্দৰ আছিল। আৰু তেতিয়া অকল এঘৰ মানুহে পিঠা খুন্দা নাছিলে, 2-3 ঘৰ মানুহ লগ হৈ একেলগে খুব আনন্দৰে পিঠা খুন্দিছিলে। ইঘৰে সিঘৰৰ পিঠা খুন্দি দিছিল। আৰু তেতিয়া অলপ অলপ পিঠা নহয়, বহুত পিঠা খুন্দা হৈছিলে। আৰু সেই পিঠাবিলাক ঘৰলৈ আনি গোটেই ৰাতি বিভিন্ন ধৰণৰ পিঠা বনোৱা হৈছিল। তিল পিঠা, নাৰিকল পিঠা, টেকেলি পিঠা, তেল পিঠা, লস্কৰা, তাৰপিছত তিলৰ লাড়ু, পকা মিঠৈ আদি বিভিন্ন ধৰণৰ পিঠা। আৰু এটা পিঠা আছিল সুতুলি পিঠা, যিটো এতিয়া দেখিবলৈ পোৱা নাযায়, হয়তো নবনায় মানুহে আজিকালি বৰ বেছি। আৰু জলপানৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছিলে যে এতিয়া আমি চিৰা বজাৰৰ পৰা কিনি আনো, কোমল চাউল কিনি আনো, কিন্তু তেতিয়া এইবিলাক ঘৰতে বনোৱা হৈছিলে। চিৰা, কোমল চাউল, হুৰুমো আজিকালি দেখিবলৈ পোৱা নাযায়। হুৰুমটো খাই সঁচাকৈ বৰ ভাল লাগে। আখৈ, মুড়ি আৰু সান্দহ, এই সকলোবিলাক ঘৰতে বিহু অহাৰ লগে লগে খুব ধুমধামেৰে বনোৱা হৈছিলে। আৰু এই পৰিৱেশটো হয়তো আৰু কেতিয়াও ঘূৰি নাহিব, কাৰণ ইমান যান্ত্ৰিকতাৰ যুগ হৈ গ'ল। মানুহৰ এতিয়া এই বস্তুবিলাক বনাবৰ কাৰণে সময় নোহোৱা হৈছে। তথাপিতো আমি ধৰি ৰাখিব লাগিব। আৰু মই ভাবোঁ ইউটিউব এটা খুব ধুনীয়া প্লেটফৰ্ম, য'ত আপুনি আপোনাৰ যিকোনো বস্তু সামৰি ৰাখিব পাৰে। আৰু হয়তো এই পিঠা পনাবিলাক ভৱিষ্যত প্ৰজন্মৰ কাৰণে সুবিধা হ'ব। তেওঁলোকে বনাব বিচাৰিলে এনেদৰে ইউটিউবত চাই বনাব পাৰিব। আৰু ময়ে নহয়, বহুত ইউটিউবাৰ আছে আজিকালি। অসমীয়া ব্যঞ্জনৰ বহু ইউটিউবাৰ আছে। তেওঁলোকে খুব সুন্দৰ সুন্দৰ কিছুমান ব্যঞ্জন, অসমীয়া ব্যঞ্জন, পিঠা পনাৰ পৰা আদি কৰি সুস্বাদু খাদ্য সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা কৰিছে। আৰু সঁচাকৈ ই খুব এটা সুবিধাজনক। আমি বিভিন্ন ধৰণৰ কথা ইয়াৰ পৰা শিকিব পাৰোঁ। মই যিটো নাজানো সেইটো অন্য এটা চেনেলৰ পৰা মই শিকিব পাৰোঁ। ঠিক তেনেদৰে মোৰ পৰাও যাতে কোনোবাই কিবা শিকিব পাৰে তাৰে আশা কৰিলোঁ। বিহুত আপুনি যিমানেই পিঠা পনা নবনাওক, কিন্তু যদি তিল পিঠাটো নবনায় তেনেহ'লে সঁচাকৈ বৰ আধৰুৱা আধৰুৱা লাগে আৰু পিঠা যেন বনোৱাই নাই তেনেধৰণৰ অনুভৱ হয়। এই তিলপিঠাটো বনাবৰ কাৰণে কিন্তু বৰা চাউলটো নতুন বৰা চাউল হ'লে ভাল হয়, কাৰণ নতুন বৰা চাউলত আঠাটো বেছি থাকে আৰু তেতিয়া পিঠাটো খুব সুন্দৰ হয়। আপুনি যেতিয়াই বৰা চাউল কিনিব, তেতিয়া পিঠা বনাবৰ কাৰণে যেতিয়া কিনিব, তেতিয়া সদায় নতুন বৰা চাউল কিনিব। আৰু কাৰণ পুৰণা বৰা চাউলত আঠাটো অকণমান কমি যায় আৰু তেতিয়া পিঠাটো ভালদৰে নুঠিবও পাৰে। সেইকাৰণে সদায় নতুন বৰা চাউলৰ পিঠা বনালে ভাল হ'বই আপোনাৰ। বাৰু আপোনালোকে জনাবচোন আমাৰ অসমীয়া আৰু কি পিঠা আছে। মই যিবিলাকৰ নাম ক'বলৈ পাহৰিলোঁ। কোনোবাই যদি পিঠা বনাবলৈ অসুবিধা পায় তেনেহ'লে মই বনোৱাৰ দৰে এবাৰ বনাই চাবচোন। আপোনালোকে ট্ৰাই কৰি চাব। এখন চালনী ল'ব আৰু এনেদৰে এখন কাগজৰ সহায়ত আপুনি পিঠাটো নুৰিয়াবলৈ চেষ্টা কৰিব। খুব সুন্দৰ হ'ব আৰু একো অসুবিধা নহয়, কাৰণ চালনীখনৰ সহায়ত দিলে আপুনি পিঠাটো হাতেৰে মেলিব নালাগে। ই খুব সুন্দৰভাৱে পৰি যায় আৰু খুব মিহি মিহি। যিমান দীঘল বনাব বিচাৰে আপুনি বনাব পাৰে। এবাৰ ট্ৰাই কৰি চাবলৈ, যিবিলাকে নাজানে তেওঁলোকক এবাৰ ট্ৰাই কৰি চাবলৈ অনুৰোধ কৰিলোঁ। আৰু খালি আপুনি পিঠাটো, চাউলটো খুব ধুনীয়াকৈ কোমল হোৱালৈকে ইয়াক তিয়াই ৰাখিব। আৰু তিয়াই ৰখাৰ পাছত 2 ঘণ্টামান আপুনি এনেদৰে এটা খৰাহীত উঠাই ৰাখিব, আৰু যাতে পানীটো তাত নৰয়, কাৰণ গ্ৰাইণ্ডাৰত খুন্দিলে যদি পানী বেছি থাকে তেনেহ'লে লাগি লাগি ধৰিব।
আপোনাৰ পিঠাটো খুন্দিবলৈ খুব অসুবিধা হ'ব আৰু সেইকাৰণে পানীটো খুব ভালদৰে নিয়ৰ কৰি ল'ব লাগে আৰু খুন্দাৰ পিছত পিঠাখিনি খুব হেঁচি যাতে শুকাই নাযায় তেনেদৰে ৰাখিব লাগে আৰু গেছৰ বেছি ওচৰত নাৰাখিব পিঠাখিনি অকণমান দূৰত ৰাখি পিঠাখিনি বনাবলৈ চেষ্টা কৰিব এনেদৰে চালনীখনত দি আপুনি চালি খুব বনাই চালে গম পাব আপুনি একো অসুবিধা নহয় খুব সুন্দৰভাৱে বনাব পৰা যায় এয়া চাওক মোৰ পিঠা বনাই শেষে হ'ব এতিয়া খুব কম সময়ৰ ভিতৰত মই পিঠাখিনি বনাই শেষ কৰিলোঁ মোৰ সকলো ভিউৱাৰ্ছলৈ মোৰ এটাই অনুৰোধ মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয় আৰু ছাবস্ক্ৰাইব কৰি ল'লে কি হয় মোৰ সকলোবিলাক ভিডিঅ' আপোনালোকে চাবলৈ পাব যেতিয়া চেনেলটো লগোটোৰ ওপৰত ক্লিক কৰিব তেতিয়া দেখিবলৈ পাব হোম ভিডিঅ' প্লেলিষ্ট এনেদৰে আহে ভিডিঅ'টো আপুনি ক্লিক কৰি দিলে সকলোবিলাক ভিডিঅ' ওলাই পৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'লে মই যেতিয়াই ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে নটিফিকেশ্যন পাব আৰু প্ৰথমতে ভিডিঅ'টো চাবলৈ পাব মই 1 কেজিমান চাউলৰহে পিঠা খুন্দিছিলোঁ তাৰ পৰা এইখিনি ওলালে এয়া চাওক মই বনোৱা পিঠা ভিডিঅ'টো চাই কেনে লাগিলে জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আকৌ এবাৰ কৈছোঁ সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু নতুন ভিডিঅ'ৰ লগত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ নমস্কাৰ